আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছো মই আজি আপোনালোকৰ সৈতে কথা পাতিম গুৱাহাটী বিশ্ববিদ্যালয়ৰ 3rd সেমিষ্টাৰৰ ইকনমিক্স ডিপাৰ্টমেণ্টৰ পেপাৰখনৰ বিষয়ে ঠিক আছে বলক আমি ভিডিঅ'টো মাজলৈ আগবাঢ়ো বন্ধু বান্ধৱীসকল এইখনে হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ 3rd সেমিষ্টাৰৰ ইকনমিক্সৰ এখন পেপাৰ তো যিসকল শিক্ষাৰ্থীয়ে এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত 3rd সেমিষ্টাৰত পঢ়িব আৰু ইকনমিক্স পেপাৰখন নিৰ্বাচন কৰিছে তেনেহলে সেই শিক্ষাৰ্থীসকলে এইখন কিতাপ পঢ়িব লাগিব এই কিতাপখন লিখিছে ডক্টৰ ননীগোপাল গোস্বামী আৰু কিতাপখনৰ নাম হৈছে মধ্যৱৰ্তী অৰ্থশাস্ত্ৰ আপোনালোকে নিশ্চয় দেখাই পাইছে এই কিতাপখন প্ৰকাশ কৰিছে জ্যোতি প্ৰকাশন আৰু এই পেপাৰখনত মুঠ গুট আছে 6টা আপোনালোকে নিশ্চয় ইয়াতে দেখাই পাইছে টোটাল গুট আছে 6টা তো প্ৰথম গুটটো হৈছে উপভোক্তাৰ আচৰণ দ্বিতীয় গুটটো হৈছে উৎপাদনৰ তত্ত্ব আৰু ন্যায় তৃতীয় গুটটো হৈছে উৎপাদন প্ৰতিষ্ঠান বিক্ৰী আয় আৰু ভাৰসমতা চতুৰ্থ অধ্যায় হৈছে মুদ্ৰা সুদ আৰু আয় বা উপাৰ্জন পঞ্চম অধ্যায় হৈছে ঋণ সৃষ্টি মুদ্ৰাৰ যোগান আৰু মুদ্ৰাস্ফীতি আৰু ষষ্ঠ অধ্যায় হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ উপাদান গতিকে যিসকল শিক্ষাৰ্থীয়ে এইবাৰ এইখন পেপাৰ ক্ৰয় কৰিব বিচাৰে সেই শিক্ষাৰ্থীসকলে ওপৰত দিয়া লিংকত ক্লিক কৰি এই কিতাপখন অনলাইনত অৰ্ডাৰ কৰিব পাৰে আৰু যি বন্ধু বান্ধৱীসকলে মোৰ এই ভিডিঅ'টো ইউটিউব চেনেলতে চাই আছে সেই বন্ধু বান্ধৱীলৈ মোৰ অনুৰোধ থাকিল যাতে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰে মোৰ প্ৰতিটো ভিডিঅ'ৰ আপডেট পোৱাৰ বাবে আৰু যিসকল শিক্ষাৰ্থীয়ে বা বন্ধু বান্ধৱীয়ে মোৰ এই ভিডিঅ'টো ফেচবুক পেজতে চাইছে সেই বন্ধু বান্ধৱীলৈ মোৰ অনুৰোধ থাকিল যাতে মোৰ এই পেজটো ফলো কৰে ঠিক আছে আজিলৈকে এইখিনিয়ে ধন্যবাদ জয় আই অসম